Happy birthday, dear Bunny. Happy birthday to you. Hello everyone, বহুত দিনৰ মূৰত মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ক্লিপটোত দেখিলেই আজি মোৰ জন্মদিন, সেইবাবে ৰাতিপুৱাই শুই উঠিয়ে মন্দিৰলৈ বুলি আমি তিনিটা ওলালোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই কিছুমান অসুবিধাৰ কাৰণে। আজি যিহেতু জন্মদিন সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ। আৰু এইফালে দেখিছে নহয় জীয়েকে একদম বাপেকৰ ডিঙিৰ ওলমি লৈছে আৰু। এয়া আমি শিৱদৌল পালোঁগৈ আৰু তাতে ধুনীয়াকৈ চাকি তাকি জ্বলাই মেলি ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ আমি যাতে সদায় ভালকৈ থাকিব পাৰোঁ আৰু আমাৰ যিখিনি মনৰ আশা সেইখিনি যাতে পূৰ্ণ হয় আৰু তেওঁৰ আশীৰ্বাদ যাতে আমাৰ লগত সদায়ে থাকে। আমাৰ চাকি জ্বলাই হৈ গ'ল। কেনেকুৱা লাগিলে? গৰম বহুত। আৰু এইফালে এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া দেখিছোঁ নহয় চুলিটো অকণমান শ্বৰ্ট কৰি দিলোঁ কাৰণ বহুতখিনি ফাটিছিলে আৰু মনো হোৱাৰ পৰা চুলিখিনি বহুত সৰিলেও। আৰু এতিয়া আমি এটা বিশেষ জেগাত গৈ আছোঁ। এতিয়া মানুহজনে ফ্ৰুটছ কিনিবলৈ গৈছে, মানে বাৰ্থডে বুলি এটা বিশেষ তেনেকৈ একো চেলিব্ৰেট কৰা নাই, এনেই ইয়াতে আমাৰ বৃদ্ধাশ্ৰম এখন আছে তাতে আমি গৈ এনেই চাহ খাবলৈ সৰুকৈ বেছি ডাঙৰ একো দিব পৰা নাই, সৰু এনেই চাহ খাবলৈ কাৰণে কিবা দি থৈ যাওঁ, ফ্ৰুটছ এনেকৈ কিবা কিবি জুচ আৰু মিঠাই এইবোৰ কিবি দি পিনি থৈ আকৌ যোৰহাট যাম কাৰণ বাৰ্থডে দিনা মাক লগ নাপালেতো ভাল নালাগিব, সেইকাৰণে মাৰ ওচৰলৈ যাম আৰু সেয়ে আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাই থাকিম কি কি কৰোঁ কি কি নকৰোঁ। বাৰ্থডে দিনটোতো নাই পিছলৈ চাব পাৰিম। এইজনী আমাৰ মনু সেয়াই আৰু বহুত দিন ভিডিঅ'ও দিব পৰা নাই, তেনেকৈ দিব পৰা নাই আৰু ঠিক আছে তেনে ভিডিঅ'টো চাই থাকক। আৰু এইফালে আমি পাই গ'লোহি জয়সাগৰতে থকা চিনিয়ৰ চিটিজেন হ'ল আৰু তাত মুঠ 21জন ককা আইতা আছে আৰু ষ্টাফ মিলাই পিনে 30জন আছে। তাত গৈ প্ৰথমতে সোমাই ইমান ভাল লাগিলে, ককা আইতাখিনি ইমান ধুনীয়াকৈ মাত বোল কৰিছে। তাৰপিছত আমি এনেই মই আৰু মনুৱে মিলি এনেই ঘৰখিনি চালোঁ, তেওঁলোকৰ ৰুম চালোঁ, তেওঁলোকক খুব ভালদৰে ৰাখিছে আৰু তেওঁলোকক দেখি ক'ৰবাত নহয় ক'ৰবাত অলপ দুখো লাগিছিলে মনত। বাৰু যি কি নহওক তেওঁলোকক খাবলৈ দিলে, সকলোখিনি যি নিছিলোঁ সকলো খাবলৈ দিয়া নাই কাৰণ তেওঁলোকৰ বয়স হৈছে, তেওঁলোকৰ টাইম টেবুল থাকে খাবলৈ দিয়াৰ। আৰু আমি আহিবলৈ লোৱাত তেওঁলোকে সকলো মিলি আইতাহঁতে মিলি আমাক আশীৰ্বাদ দিলে, সেই আশীৰ্বাদ লৈ বহুত 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 বেছি ভাল লাগিলে। তেওঁলোকে আকৌ মোক বাৰে বাৰে মাতি পঠিয়াইছে, আকৌ এদিন যাম সময় সুবিধা পালে। ভাল লাগিলে, বহুত ভাল লাগিলে, আশীৰ্বাদ ল'লোঁ আমি। এতিয়া যোৰহাট যাম আৰু এতিয়া আমি বা আৰু ভিনটোক লৈ আমি যোৰহাটলৈ বুলি গৈ আছোঁ আৰু এতিয়া মনুৰ এক্টিং চাব দেই। আৰু এতিয়া এনাইহঁতৰ ঘৰত সোমালোঁ, যিহেতু মাহঁতৰ ৰুম পোৱাৰ আগত এনাইহঁতৰ ঘৰ পায়, এনাইহঁতকতো এৰি থৈ যাব নোৱাৰোঁ, সেইকাৰণে এনাইহঁতকো বাৰ্থডে বুলি এনেই কিবা কিবি দি থৈ গ'লোঁ। এইটো হৈছে আমাৰ ভাবিয়া বইজ পিজি বেনাৰ এখন লগাই থৈছোঁ, ভালকৈ লগোৱা নাই, ইয়াৰ বিষয়ে আপোনালোকক জনাম বাৰু ভালকৈ। ফাইনেলি আমি মাহঁতৰ ঘৰ ৰুম পাই গ'লোহি। ভালে অকণমানি শুই গ'ল সেইজনী পাহা নহ'ল, আমি এতিয়া ওপৰলৈ গৈ লওঁ দেই। এতিয়া আমি চব ওলাই যাবলৈ লৈছোঁ, এইফালে ভিদু, এইফালে মাহঁত বাহঁত চব আছে আৰু এতিয়া আমি যাওঁ আৰু এফালে ক'ত যাম কি কথা আপোনালোকক জনাম, এনেই আমি আৰু ফেমিলিটো মিলি আমি চব এইফালে বা আৰু ভিনটো মানুহজন আগতে গৈ গাড়ী ষ্টাৰ্ট দিলেগৈ। গৰমত মাজনী দিদিৰ পৰা চিধা আহিছে আৰু এইফালে আমি পাই গ'লোহি হোটেল জিৰণি, যোৰহাটতে আছে বাইপাছত। ইয়াত ভিতৰত ৰিজৰ্ট টাইপৰ বনাব আৰু এখন ভাল লাগে, ভিতৰত কি কি আছে কেনেকুৱা আছে আপোনালোকক জনাম বাৰু। এইফালে মা দেউতাহঁত ৰখি আছে আৰু ঠাইখনত বেছি চিট নাই কাৰণে বাহঁতে আকৌ সেই টেম্পুত আহিব লগা হৈছে। আমিখিনি আহিলোঁ, এইফালে বা আৰু ভিনটো টেম্পুত আহি গ'ল, বেছি দূৰ নহয় বাৰু আমাৰ ৰুমৰ পৰা, মাৰ ৰুমৰ পৰা। এতিয়া আমি পালোঁহি, কেক চেক লৈ আহিছোঁ।
তাৰপিছত চুইমিং পুলত যাম আৰু এনজয় কৰিম। আৰু এইটো হৈছে মোৰ ছেকেণ্ডটো বাৰ্থডে কেক। বাৰ লগৰ এগৰাকীয়ে বনাই দিছে, খাবলৈ বহুত টেষ্টি আৰু ধুনীয়াও আছিল। আৰু এইফালে মায়ে মনুক খুৱাই আছে, যিহেতু গধূলি মনুক একো খুৱাই অনা নাছিলোঁ। লাষ্টত কেক খাই আছে মনুৱে। ঐ মনু হ'ব থ। কেকটো টেষ্টি ন? টেষ্টি ষ্ট্ৰবেৰী খাইছে নাই? টেষ্টি হয় বহুত। কেকটো বহুত টেষ্টি হয়। বায়ে অৰ্ডাৰ দি আনিছে, বহুত টেষ্টি। আৰু বাৰ লগৰ এগৰাকীয়ে বনাই দিছে, প্ৰিন্সিপা। কেকটো বহুত টেষ্টি বনাইছে। আৰু এইফালে আমি পানী দেখি ৰ'ব নোৱাৰিলোঁ আৰু নামি দিলোঁ। আমি পুৰা নামি আছোঁ, কিন্তু মুনুকো নমাই দিছোঁ। মুনু, ধুনু, দেউতা, মই আৰু বিজয়, মানে মানুহজন নামিছোঁ। এইফালে মাহঁত পুৰা বহিয়ে আছে, ৰভা লাগি আছে। মোৰ পানীলৈ অলপ ফবিয়া আছে, সেইকাৰণে এনেকৈ আৰু সেইটো পিন্ধিছোঁ। দাদা দলিয়াই দিওঁ মুনু। এই ভাল আছে। আৰু এইফালেও বহুত মানুহ আছে, বহুত নহয় আৰু আছে আৰু দলিয়াই দিওঁ। লাগিছে মানুহজনে বাৰ্থডেটো স্পেচিয়েল কৰিলে, সেইকাৰণে ভিডিঅ' যোগেদি দিয়ে। বহুত 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 থেংক ইউ। কফি কি খাবা? আৰু এইফালে এতিয়া আমাৰ খানা আহি গ'ল, আৰু যোনে যি খাই ভাল পায় তাকে অৰ্ডাৰ দি খাই ল'লোঁ। আৰু খাই মেলি হৈ যোৱাৰ পিছত এইফালে আমি দুটাই ফটোশ্বুট কৰি আছোঁ। তাৰপিছত সেইফালে মা আৰু দেউতা বহি পূৰা ফটো মাৰি আছে। মাহঁতে এইফালে ধুনুৱে ফটো মাৰি দিছে, মানে ভণ্টিয়ে। এইফালে মুনুকো ফটো মাৰিবলৈ ক'লত মোক পূৰা ধুনীয়াকৈ ধৰিয়ে আছে। আৰু সেয়া মা দেউতা। আজিৰ দিনটো বহুত বেছি ভালকৈ গ'ল। এতিয়া হৈ গ'ল আৰু খাই মেলি। বাৰ্থডেটো এনেই সৰুকৈ চেলিব্ৰেট কৰিলোঁ ফেমিলিৰ লগতে, ভাল লাগিলে। আৰু সেইকাৰণে বাৰ্থডে দিনটো কিনো কৰিলোঁ সেইটোকে ভিডিঅ' হিচাপে মানে ইউটিউবতে সাঁচি ৰাখিলোঁ। আৰু আজিলৈ আহিছোঁ, তেন্তে পুনৰ লগ পাম মই অইন এটা ভিডিঅ'ত। বাই।